পালেং শাকত শৰ্কৰা, প্ৰটিন, স্নেহ পদাৰ্থৰ উপৰিও প্ৰচুৰ পৰিমাণে ভিটামিন পোৱা যায়। লগতে কেৰ'টিন, লুটিন, জিজেনথিন এনেকুৱা বিভিন্ন ধৰণৰ বস্তু পোৱা যায়। লগতে ফলিক এচিড, আইৰণ, ৰাইব'ফ্লেভিন এইবিলাক বিভিন্ন ধৰণৰ উপাদানেৰে পৰিপূৰ্ণ পালেং শাক। বৰালি মাছ, ইংৰাজী নাম ফ্ৰেছ ৱাটাৰ শ্বাৰ্ক, বৈজ্ঞানিক নাম ৱালাগো আট্টু। আজিৰ ভিডিঅ'টোত আমি বৰালি মাছৰ সৈতে মগু দাইল, মচুৰ দাইল, পালেং শাক আৰু বিলাহীৰে মিহলি এখন বিশেষ সুস্বাদু ব্যঞ্জনৰ বিষয়ে আমি আলোচনা কৰিছোঁ। এই ভাগ ভিডিঅ'ত আপোনালোকে বৰালি মাছৰ সৈতে নিমখ আৰু হালধি সনা দেখিবলৈ পাইছে। চিকিৎসা বিজ্ঞানত শেহতীয়াকৈ প্ৰমাণ হৈছে যে বিলাহী খালে হৃদৰোগৰ পৰা বাচি থাকিব পাৰি। তদুপৰি মগু আৰু মচুৰ দাইল হৈছে আমাৰ বেছিভাগৰে প্ৰতি সাঁজৰে খাদ্যৰ অংশ। দাইলৰ লগতে বৰালি মাছতো যথেষ্ট পৰিমাণৰ প্ৰটিন আৰু ভিটামিন পোৱা যায়। দ্বিতীয়তে আমি এই কথাটোও মন কৰিব লাগে যে মাছ ভাজোঁতে সদায় যাতে খাটি সৰিয়হৰ তেল আমি ব্যৱহাৰ কৰোঁ। আৰু দ্বিতীয়তে মাছ বেছিকৈ পোৰা যোৱাকৈ বা দেই যোৱাকৈ তেলত ভাজিলে ই স্বাস্থ্যৰ যথেষ্ট হানি কৰে। তৃতীয়তে আমি কাৰীখিনি বনাওঁতে মানে তৰকাৰী বনাওঁতে দুইবিধ বস্তু ব্যৱহাৰ কৰিছোঁ। এবিধ হৈছে ভোট জলকীয়া, সকলোৰে জনপ্ৰিয়, আনবিধ হৈছে মেয়নিজ। এই দুটা বস্তু আমি ব্যৱহাৰ কৰিছোঁ সুস্বাদু কৰিবৰ বাবে, অধিক সুস্বাদু কৰি তুলিবৰ বাবে। শাকৰ সতেজতা বিশেষভাৱে মন কৰিবলগীয়া দিশ। স্বাস্থ্যজনিত কাৰণতো শাকৰ সতেজতা অত্যন্ত জৰুৰী। সতেজ শাকেহে আমাৰ তেজ মঙহ বৃদ্ধি হোৱাত সহায় কৰে। ভিডিঅ'টোত আপোনালোকে দেখাৰ দৰে সদায় খাদ্যবস্তুৰ ৰঙৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা উচিত। শাকৰ ৰং সুন্দৰ সেউজীয়া হৈ থকাটোৱে শাকৰ সতেজতা প্ৰমাণ কৰিছে আৰু মাছৰ ৰং সুন্দৰ সোণালী হৈ থকাটোৱে মাছৰ সতেজ হৈ থকা বা টান হৈ থকাটো সূচাইছে। বেছি দেই যোৱা মাছে আমাৰ লিভাৰত পোনপটীয়াকৈ প্ৰভাৱ পেলায়। গতিকে আমি মাছ বেছি দেই পুৰি যোৱাকৈ নেভাজি এনেধৰণে ভজা উচিত। সাধাৰণতে আমি তৰকাৰী বনাবলৈ গোটাই অনা বিভিন্ন ধৰণৰ উপকৰণসমূহৰ সোৱাদ প্ৰথম কেঁচা অৱস্থাত যি ধৰণৰ থাকে, পিছত সিজোৱাৰ পিছত সেই একেধৰণৰ সোৱাদেই থাকিব বুলি কোনো কথা নাই। যিদৰে মই ইয়াত ভোট জলকীয়াৰ ব্যৱহাৰ কৰিছোঁ বা বিলাহীৰ ব্যৱহাৰ কৰিছোঁ, ঠিক একেধৰণে মই কলাখাৰো ব্যৱহাৰ কৰিছোঁ। তাৰমানে এইটো নুবুজায় যে কলাখাৰৰ সোৱাদটো যেনেকুৱা বা বিলাহীৰ সোৱাদটো যেনেকুৱা একে সম্পূৰ্ণ টেঙা হৈ গৈছে বা সম্পূৰ্ণ পিছল হৈছে বা সম্পূৰ্ণ বহুত পৰিমাণৰ জ্বলা হৈছে, ঠিক তেনেধৰণৰ নহ'বও পাৰে। বিভিন্ন সময়ত ৰান্ধনীসকলে মন কৰিবলগীয়া যে উচিত পৰিমাণৰ বিভিন্ন ধৰণৰ উপকৰণসমূহ অৰ্থাৎ ব্যঞ্জনসমূহৰ ব্যৱহাৰে তৰকাৰীখনৰ সোৱাদ অত্যন্ত সুস্বাদু কৰি তোলে বা ভবাতকৈ বেলেগ কৰি তোলে। গতিকে আমি বিভিন্ন ধৰণৰ বিধি ব্যৱহাৰ কৰি বিজ্ঞানসন্মতভাৱে যদি আমি খাওঁ বা বিভিন্ন ধৰণৰ প্ৰস্তুত কৰোঁ তৰকাৰী ব্যঞ্জন, গতিকে সেইসমূহৰ সোৱাদ আমি ভবাতকৈ বহু ধৰণৰ বেলেগ হয়। এইদৰে আমি বিভিন্ন ধৰণে আমি তৰকাৰী বনাব পাৰোঁ। যিদৰে মই এতিয়া বিলাহীও দিলোঁ, কলাখাৰো দিলোঁ, ভোট জলকীয়া দিলোঁ। এতিয়া বহুতে শুনিলে এইটো এটা আচহুৱা কম্বিনেশ্যন যেন ভাবিব পাৰে, কিন্তু নহয়। তৰকাৰীখিনি আপোনালোকে নিশ্চয় দেখি গম পাইছে, তাত আমি পালেং শাকো দিছোঁ। তো তাৰ সোৱাদ সম্পূৰ্ণ সুকীয়া হৈছে। এনেকুৱা নহয় যে অত্যন্ত টেঙা হৈছে, এনেকুৱা নহয় যে অত্যন্ত খাৰ লগা হৈছে। ধন্যবাদ। এয়া পৰিৱেশনৰ সময়।